নমস্কাৰ ড্ৰিমলেণ্ড ষ্টৰীলৈ আপোনালোক সকলোলৈকে পুনৰ স্বাগতম। আজি আপোনালোকক শুনাবলৈ গৈ আছোঁ দীপ ত্ৰিবেদীৰ দ্বাৰা ৰচিত मैं कृष्ण हूँ। শীতৰ এটি সুমধুৰ সন্ধিয়া, চাৰিওদিশে হাও হাওকৈ বতাহবোৰ বৈ আছিল। চাকি বন্তিবোৰ জ্বলোৱা আৰম্ভ হৈ গৈছিল। অধিকাংশ লোক ঘৰমুৱা হৈছিল, কিন্তু মোৰ শাৰীৰিক অৱস্থা হঠাৎ বেয়া হ'বলৈ আৰম্ভ কৰিছিল। মই ইচ্ছা কৰিও ঘৰলৈ উভতি যাব পৰা পৰিস্থিতিত নাছিলোঁ। হৃদয়খনত তীব্ৰ বিষৰ আৰম্ভণি হৈছিল আৰু মই নিবিচৰা স্বত্তেও এজোপা গছৰ তলত আশ্ৰয় ল'ব লগা হৈছিল। মোৰ ওচৰে পাজৰে পৰুৱা এটাও দেখিব পোৱা নাছিলোঁ। কাৰোবাক জোৰকৈ চিঞৰি মোৰ ওচৰলৈ মাতিবলৈও শক্তিখন মোৰ দেহত নাছিল। সেই সময়টোতেই মোৰ এনেকুৱা অনুভৱ হৈছিল যেন হয়তো মই জীৱনৰ অন্তিম ক্ষণত আহি উপস্থিত হৈছোঁ। দৰাচলতে এইটো দুখৰ খবৰ নহয়, কাৰণ ইতিমধ্যেই মই 90 দুৱাৰ পাৰ কৰিছিলোঁ। এই সময়কণত মোৰ আটাইতকৈ দুখ এই কাৰণতেই লাগিছিল যে মই মোৰ সমগ্ৰ জীৱন দুখ আৰু কষ্টৰে অতিবাহিত কৰিলোঁ। আৰু তাতকৈও আচৰিত কথা হ'ল, মোৰ জীৱনৰ সম্পূৰ্ণ ব্যৰ্থতা ভৰা যাত্ৰাবোৰ হঠাৎ এক দুঃস্বপ্ন হৈ মোৰ চকুৰ আগত ভাহি আহিব ধৰিছিল। সঁচাই, যেতিয়াৰ পৰাই নিজৰ ভৰিত থিয় দিছিলোঁ, সদায় অসন্মানেই পাই আহিছোঁ। যাকেই য'ত লগ পাইছিলোঁ, অৱহেলাৰ চকুৰে চাইছিল। চিনাকিজনে মোক য'তেই নেদেখক কিয় তিৰস্কাৰৰ চকুৰে চাইছিল। আচৰিত আছিল, ইমান অৱহেলিত হোৱাৰ পাছতো মোৰ স্বভাৱৰ বাবেই কেতিয়াও কাকোকেই মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰিলোঁ। মাথোন অন্তৰৰ মাজত দপদপাই জুই একুৰা জ্বলি থাকিল। কিন্তু সঁচা ক'বলৈ গ'লে আজি এই অন্তিম মুহূৰ্তত থিয় দি মই পোৱা কষ্টবোৰ আৰু সহ্য কৰি অহা অপমানবোৰে মোক ব্যৰ্থিত কৰি পেলাইছে। দৰাচলতে এইটো কথা বেলেগ যে আজি অনুভৱ হোৱা বেদনাবোৰ সম্পূৰ্ণৰূপে ভিন্ন। ইয়াত শিকিবলগীয়া এটা বিষয় আছিল। এতিয়ালৈকে মোৰ সম্পূৰ্ণ জীৱনত ঘটি যোৱা বা হৈ যোৱা দুৰ্ব্যৱহাৰবোৰৰ বাবে মই আনক দুখী আছিলোঁ, আৰু ইয়াৰ কাৰণেই অন্তৰে অন্তৰে বহু কষ্ট খাই আছিলোঁ। ভাবিছিলোঁ সংসাৰখনত কেৱল দুষ্ট মানুহৰে ভৰি পৰি আছে, মোৰ যোগ্য কোনো নাই। এই সংসাৰত সাত্বিক মানুহৰ কোনো প্ৰয়োজন নাই। কিন্তু আজি এই অন্তিম ক্ষণত মই বুজি উঠিছোঁ যে তালি সদায় দুখন হাতেৰেই বাজে। অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত ভুল মোৰো আছিল। বাছ, এই অনুভৱটো অহাৰ পাছতেই মই নিজৰ ওপৰতে অসন্তুষ্ট হৈ উঠিছিলোঁ, আৰু ইয়াৰ লগে লগে মনে স্বয়ং নিজৰ দুখ বিচৰাত লাগি গ'ল। কোৱা তাৎপৰ্য এইটোৱেই যে বেদনা আজিও আছিল, কিন্তু দৃষ্টিভংগী সম্পূৰ্ণ ভিন্ন আছিল। অসন্তুষ্টি আজিও আছিল, কিন্তু ইয়াৰ লক্ষ্যস্থান অন্য কোনো নহয়, মই স্বয়ং আছিলোঁ। আৰু এই সময় যেতিয়া নেকি মৃত্যুৱে দুৱাৰ দলিত টুকুৰিয়াই আছিল, সেই ক্ষণত মই ভবাত ব্যস্ত যে ইমান অসফলতা আৰু ইমানবোৰ অপমানৰ বাবে কেৱল মাত্ৰ আনজনেই উত্তৰদায়ী নেকি? কি মোৰ কোনো দুখ নাছিল? ক'ৰবাত নহয় ক'ৰবাত মোৰ উপস্থিতিৰ কাৰণেই মই অসংখ্য অসফলতাবোৰৰ বাবেতো উত্তৰদায়ী নহয়? নিশ্চয় এইটোৱেই ভুল মোৰেই আছিল, মোৰ নিজৰ ব্যক্তিত্বৰেই আছিল। মই আছিলোৱেই ইমান মূৰ্খ যে
মই সাধাৰণতকৈও সাধাৰণ কথাবোৰ বুজি পোৱা নাছিলোঁ। দৰাচলতে মোৰ দ্বাৰা কোনো এটা কাম সঠিক ৰূপত কৰিবলৈ ক্ষমতাইনো ক'ত আছিল। এইটোৱেই কাৰণ আছিল যে মই কোনো দিন একো এটা কাম কৰিব পৰা নাছিলোঁ, আৰু পৰিণামস্বৰূপে সমগ্ৰ জীৱন হাবাথুৰি খাই আনৰ গালি ঠাট্টা তিৰস্কাৰ শুনি শেষ কৰিলোঁ। মূৰ্খ এনেকুৱা আছিলোঁ, য'তেই হাত দিছিলোঁ অসফলতা পাইছিলোঁ, যি কৰ্মতেই হাত দিছিলোঁ ওলোটা হৈ গৈছিল। ইয়াতনো আনৰ কি দোষ? মিছাতে সংসাৰক কিয়নো গালি দিওঁ? জখমাখ কৰি জীৱনৰ অন্তিম মুহূৰ্তত মই নিশ্চিতভাৱত অনুভৱ কৰিছিলোঁ যে জীৱনত অকাৰণতে আনক দোষী সজাই নিজেই শূন্য হৈ পৰিলোঁ। বহু পলম হ'ল সঁচা, কিন্তু ভাল এই কাৰণতেই লাগিল যে আজি এই জীৱনৰ অন্তিম ক্ষণত মোৰ দুখবোৰ দেখি আছিলোঁ। আচৰিত এইটোৱেই আছিল যে যি ক্ষণত মই নিজৰ দোষবোৰ বুজি উঠিছিলোঁ, হঠাৎ মই মোৰ ভিতৰত এক অজান শক্তিৰ উদয় হোৱাৰ অনুভৱ কৰিছিলোঁ। বয়সৰ এই অবিৰত সময়ত মোৰ ভিতৰত এক শান্ত কিন্তু শক্তিশালী ব্যক্তিত্বৰ উদয় হৈ আছিল। ইফালে মৰণ যিকোনো মুহূৰ্তত আহিবৰ হৈছিল, উশাহ বন্ধ হ'বৰেই হৈছিল। তেতিয়াই পৰিৱৰ্তন হোৱা ব্যক্তিত্বৰ বাবে হৃদয়ত এক মহাপ্ৰতিজ্ঞা হৈছিল। মোৰ আত্মাৰ পৰা এটি বাণী নিগৰি আহিছিল। দেখ লেনা দুনিয়া বালো, মোৰ পুনৰ জন্ম এনেকুৱা হ'ব, মই য'তেই হাত দিম মোৰ হাতত দখো দিশে সফলতাৰ প্ৰাপ্তি হ'ব। মোৰ বুদ্ধি, মোৰ জ্ঞান আৰু মোৰ আন্তৰিক শক্তিৰ বাবে মোৰ সমকালীন বা সাম্প্ৰতিক সময়ৰ প্ৰত্যেকজন লোক নিৰুত্তৰ হৈ পৰিব। মই মোৰ আগৰ জন্মত এনেকুৱা কিবা এটা কৰি দেখুৱাম যে আহি থকা যুগ যুগান্তৰলৈকে মোৰ বুদ্ধিমত্তাৰ উদাহৰণ দি যাব। কাৰণ এতিয়া মই এই পৃথিৱীখনৰ বিধি বিধান বুজি পাই গৈছোঁ। ইয়াত মানুহে নিজৰ দ্বাৰাহে নিজক উদ্ধাৰ কৰিব লাগে, আৰু সেইটো কৰা মই ইতিমধ্যে আৰম্ভণি কৰি দিছোঁ। এতিয়া পুনৰ জন্মত মোক সফল জীৱন যাপন অতিবাহিত কৰিবৰ পৰা বাধা কোনেও দিব নোৱাৰে। আৰু ভগৱান, তুমিও শুনি লোৱা, মই এতিয়া কোনো প্ৰকাৰেই হতাশগ্ৰস্ত এটা জীৱন যাপনৰ বাবে প্ৰস্তুত নহয়। যদি তুমি মোৰ কামত চেঁচা পানী ঢালিব চেষ্টা কৰা বা মোৰ জীৱনত ব্যৱধানৰ সৃষ্টি কৰিবও ইচ্ছা কৰা, তেতিয়াও কিন্তু তোমাৰ এই দুস্বপ্ন মই কেতিয়াও সফল হ'ব নিদিওঁ। মই আজি মোৰ জীৱনৰ অন্তিম ক্ষণত প্ৰতিজ্ঞা লওঁ যে মোৰ পুনৰ জন্ম যেনেকৈয়ে হওক, য'তেই হওক, মই তোক যিকোনো প্ৰকাৰে জয়ী হৈ দেখুৱাম। মোৰ বুদ্ধি বা চতুৰতাৰ পৰিচয় সমগ্ৰ বিশ্বতেই দাঙি ধৰিম। এই জনমতটো মই য'তেই হাত দিলোঁ তাতেই পৰাজয় মুখ দেখিলোঁ। মোৰ লগৰ সকলো জয়ী হ'ল, মই সকলোতেই হাৰিলোঁ। কিন্তু এইটো নিশ্চিত ৰূপে লিখি ৰখা যে মোৰ পুনৰ জন্ম হ'ব এক স্মৰণীয় বিজয় যাত্ৰা। তুমি মোক সহায় কৰা বা নকৰা, লগতে শুনা, যদি তুমি মোৰ ৰাস্তাত আহিব চেষ্টা কৰা, তেতিয়া কেৱল তোমাৰ বিৰুদ্ধেই নহয়, বৰং এইটো নিশ্চিত যে তোক হৰুৱাইহে দেখুৱাম। ধন্যবাদ।